Hello everyone, আজি আমি InExam এই ক্লাছত ADRE গ্ৰেজুৱেট লেভেল 2024 বৰ্ষত যখন পেপাৰ অনুষ্ঠিত হৈ গৈছিল তাৰ জেনাৰেল নলেজৰ পাৰ্টখিনি লৈ আহিছো আৰু এই পেপাৰখনৰ যিখিনি ৰিজনিং পাৰ্ট আছিল আৰু মেথছৰ পাৰ্ট আছিল এইখিনি ৰেসপেক্টিভ টিচাৰ্স অফ InExamৰ তেওঁলোকে অলৰেডি কৰাইছে আপোনালোকে ইউটিউবত গৈ InExamৰ ইউটিউব চেনেলত গৈ চাই ল'ব পাৰে আৰু আজি আমি কোনখিনি বস্তু আলোচনা কৰিবলৈ গৈ আছো এইখিনি হৈছে জেনাৰেল নলেজৰ পাৰ্টখিনি ঠিক আছে কোৱেশ্চন নম্বৰ 1 লৈকে আমি আহিছো হুইচ অফ দা ফলোইং countries does not exist presently Switzerland দিছে Czechoslovakia দিছে Germany and Poland আৰু শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি আৰু যদি আমি ইয়াৰ লগত জড়িত যদি ফ্যাক্টস খিনি চাব যাও কিমান সনত ই দুখন বেলেগ বেলেগ কান্ট্ৰি লৈকে অৰ্থাৎ ক্ৰেচ ৰিপাব্লিক আৰু স্লোভাকিয়াৰ মাজত বিভক্ত হৈ গৈছিল হে আছিল 1993 হৈছিল আৰু যদি আমি তাৰিখটো চাব যাও তেনে হলে কিমান হ'ব 1 জানুৱাৰী 1993 এই ৰাষ্ট্ৰখন ক্ৰেচ ৰিপাব্লিক আৰু স্লোভাকিয়াৰ মাজত দুটা ভাগত বিভক্ত হৈ গৈছিল আৰু বৰ্তমান আমি এনেকৈ এই দুখন কান্ট্ৰিৰ এক্সিস্টেন্স দেখিবলৈ পাও কোৱেশ্চন নম্বৰ 2 which of the state is the official sponsor of the hockey team of India Punjab Orissa Haryana Uttar Pradesh এতিয়া হকি বুলি ভাবি আপোনালোকে প্ৰায়ে পাঞ্জাবলৈকে যাব পাঞ্জাব অপচনটো হয়তো কাৰেক্ট কৰি থৈব পাৰে কিন্তু নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ওড়িশা হিচাপে ইয়াৰ শুদ্ধ উত্তৰ ওড়িশা ৰাজ্যই 2018 চনত এই হকি টিম অফ মেন এণ্ড হকি টিম অফ ওমেন অফ ইণ্ডিয়াৰ গুটিখিনিকে স্পন্সৰ কৰিছিল আৰু 2023 চনত আকৌ 10 বছৰলৈকে তেওঁলোকে যে স্পন্সৰ কৰিব সেই কথাটো তেওঁলোকে চুক্তিবদ্ধ হৈছিল এটা শুদ্ধ উত্তৰ কি হৈ যাব Orissa From the constitution of which country the concept of the residual power in the constitution of India has been borrowed আৰু আমি জানো যে আমাৰ কনস্টিটিউশনখন যেতিয়া বনাই আছিল তেতিয়া বেলেগ বেলেগ যিমানখিনি দেশ আছিল সেই গোটেইবোৰ দেশৰে হয়া লাগে US হওক আমেৰিকা হওক কানাডা হওক গোটেই জাপান হওক গোটেইখিনি ৰাষ্ট্ৰৰে কি হৈছিল যিখিনি এনেকুৱা ধৰণৰ তেওঁলোকৰ কনস্টিটিউশনৰ বস্তু আছে যি আমাৰ ক্ষেত্ৰতো লাগু হ'ব পাৰে বা আমাৰ দেশখনো উন্নতিৰ পথত লৈ যাব পাৰে সেই গোটেইখিনি বস্তু কি কৰা গৈছিল বৰড কৰা গৈছিল বা ইয়াৰ পৰা কি হৈছিল যে এটা ইনস্পিৰেচন লোৱা হৈছিল ঠিক আছে এটো আমি সকলোৱে জানো এতিয়া তাৰ যিখিনি ৰেসিডুয়াৰি পাৱাৰৰ কথা সুধিছে ইয়াতে যিখিনি ৰেসিডুয়াল পাৱাৰৰ কথা সুধিছে যে সেইখিনি আমি কোনখন কান্ট্ৰিৰ পৰা আনিছো বেলজিয়াম কানাডা ফ্ৰান্স সুইজাৰল্যান্ড আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হৈ যাব কানাডাৰ পৰা আমি ৰেসিডুয়াল পাৱাৰৰ যিখিনি বস্তু আছিল সেইখিনি আমি তেওঁলোকৰ পৰা কি কয় ইনস্পিৰেচন লৈছো বা বৰড কৰিছো আৰু যে আমি আৰ্টিকেল হিচাপে চাপলে যাও তেনে হলে কিমান হ'ব আৰ্টিকেল 248 ঠিক আছে 248 যিখিনি ইউনিয়ন লিষ্টত আছে এইখিনি বস্তু আমি কানাডাৰ পৰা আমি নিজৰ কনস্টিটিউশন আৰ্টিকেল 248 ত ইয়াক ইনক্লুড কৰি নম্বৰ 4 who among the following is a wrestler ঠিক আছে স্পৰ্টছৰ কোৱেশ্চনস বহুতখিনি অহা দেখা গৈছিল আৰু ADRE হক আৰু বৰ্তমান যিমানখিনি APSC যদি ইয়া ডিপাৰ্টমেন্টাল যদি কিবা পেপাৰ কন্ডাক্ট কৰি আছে তাতেও আমি দেখিবলৈ পাও যে স্পৰ্টছ সেকশনৰ পৰা বহুত কোৱেশ্চনস অহা দেখা যায় কাৰণ স্পৰ্টছ বস্তুটো এনেকুৱা হৈ যায় যে মানুহে পলিটি পঢ়ি লব জিওগ্ৰাফি পঢ়ি লব হিষ্ট্ৰি পঢ়ি লব কিন্তু স্পৰ্টছৰ ক্যাটেগৰীটো কি হয় অলপমান মানে কি হয় যে পিছলৈকে থৈ দি থাকে আৰু সেই বস্তুৰ কাৰণে এটা কি হৈছে যে বাকিবোৰ হিষ্ট্ৰিত মিডাইভেল হিষ্ট্ৰি বা এনশিয়েন্ট হিষ্ট্ৰিত কেও এটা স্পৰ্টছ ৰিলেটেড কোৱেশ্চনসও বহুত অহা দেখা গৈছে আৰু স্পৰ্টছ এনেকুৱা এটা বিষয় যে অনবৰতে কাৰেন্ট এফেয়াৰ্সও থাকে সেই কাৰণে আমি স্পৰ্টছৰ বস্তুখিনি কথা যদিও আমাৰ কেতিয়াবা ইন্টাৰেষ্ট থাকে সেই টপিকটোৰ ওপৰত তথাপিতো আমি এই পৰীক্ষাটোৰ কাৰণে বা পৰীক্ষাটো পাস কৰিবলৈ হলো ভালকে পঢ়ি যাব লাগে ইয়াতে সুধিছে যে who amongst the following is the wrestler ইয়াতে দিছে বাইচুং ভুটিয়া লভলিনা বৰগোহাঁই সুশীল কুমাৰ আৰু কৰ্মন মালেশ্বৰী আৰু ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব সুশীল কুমাৰ কি আছিল এজন তেওঁ অলিম্পিয়ান হয় তেওঁ সিলভাৰ আৰু তেওঁ সিলভাৰ মেডেল প্ৰাপ্ত এগৰাকী তেওঁ ৰেষ্ট্ৰাৰ হয় আৰু তেওঁ ব্ৰঞ্জও লাভ কৰিছে আৰু বাকি আমি যদি বাইচুং ভুটিয়া কথা চাবলৈ যাও তেওঁ কি হয় তেওঁ এগৰাকী ফুটবলাৰ হয় ঠিক আছে তাৰপিছত লভলিনা বৰগোহাঁই আমি জানো তেওঁ কি হয় তেওঁ এগৰাকী বক্সাৰ হয় আৰু কৰ্ণম মালেশ্বৰী কি হৈ যায় তেওঁ এগৰাকী ওয়েট লিফটাৰ হয় ঠিক আছে ওয়েট লিফটাৰ হৈ যায় হৈ গল এখিনি আছিল ইয়াৰ লগত জড়িত ফ্যাক্ট
Question number 5. Which of the following travelers had visited Kamrupa Kingdom? Fahian, Huensang, Albarauni, Marco Polo. Aru jetia ami Assam history portion to পঢ়ি আছিলো স্পেশালি এই বৰ্মন ডাইনেষ্টি বিষয়ে তেতিয়া ভাস্কৰ বৰ্মনৰ সময় আমি পাইছিলো যে এজন ট্ৰেভেলাৰ আহিছিলে অসমত সেই এনচিয়েন্ট অসমত হেজৰ নাম কি আছিল হিউৱেনচাং আছিল ঠিক আছে হিউৱেনচাং কাৰ সময়ত যদি আহিছিল তেতিয়া আমি গম পালো যে বৰ্মন ডাইনেষ্টি একে বৰ্মন ডাইনেষ্টিৰ একেবাৰে শেষৰজন ৰজা ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেনচাং অসমলৈ আহিছিল আৰু হিউৱেনচাঙে যেতিয়া তেও গতি ডেসক্ৰিপশনটো দিছিলে তাতে তেও লিখিছিলে যে অসমৰ বতৰ কি হয় না ঠাণ্ডা না গৰম হয় অসমৰ মানুহ সুটি চাপৰ হয় অসমৰ মানুহৰ চকু কলা চুলি কলা আৰু গাৰ বৰ্ণ কি হালধীয়া এনেকুৱা আৰু ইয়াতে মান নাৰিকলৰ গছ বহুত পোৱা যায় এনেকুৱা ধৰণৰ ডেসক্ৰিপশন তেও দি থৈ গৈছিল অসমৰ বিষয়ে এটা question number 6 লকে আহিছে 6 which of the following is not an Assamese novel আধা লেখা দস্তাবেজ দেউলাংখুই শেষ পৃষ্ঠা আৰু অন্তৰীপ আৰু এই কোৱেশ্চনটো ক্ষেত্ৰত এনেকুৱা আছিল বহুতৰ কনফিউজন আছিল যে আধা লেখা দস্তাবেজ হয় নে এয়া শেষ পৃষ্ঠা হয় ঠিক আছে কিন্তু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি শেষ পৃষ্ঠা হৈ যাব আধা লেখা দস্তাবেজৰ ক্ষেত্ৰত এনেকুৱা হৈ যায় যে ইয়াতে সুধিছিল যে নভেলৰ কথা সুধিছিল ঠিক আছে আৰু আধা লেখা দস্তাবেজ কি হয় হেয়া হৈছে মামনি ৰয়ছম গোস্বামীৰ বাইদেউৰ এগৰাকী এখন কি হৈছে আত্মজীৱনী সেইকাৰণে নভেল আৰু আত্মজীৱনীৰ মাজত কনফিউজন ক্ৰিয়েট হৈছিল আৰু এই কোৱেশ্চনটো বহুত বেছি তেতিয়া সেই এসপিৰেন্টৰ মাজত এটা কনফিউজনো ক্ৰিয়েট কৰিছিল কিন্তু পিছত ইয়াৰে শুদ্ধ উত্তৰটো দিয়া গৈছিল কি শেষ পৃষ্ঠা আৰু ইয়াৰে যদি আমি লেখকসকলৰ নামটো চাবলৈ যাও আধাৰ লিখা দস্তাবেজ কোনে লিখিছিলে প্ৰয়াত ডক্টৰ মামনি ৰয়ছম গোস্বামীয়ে লিখিছিলে তাৰ পাছত দেউলাংখুই কোনে লিখিছে দেউলাংখুই লিখিছে যিখন আপোনালোকৰ এখন সাহিত্য একাডেমী বঁটা লাভ কৰা এখন কিতাপ হেয়া লিখিছে ৰীতা চৌধুৰীয়ে বাকি শেষ পৃষ্ঠা আৰু অন্তৰীপ এই দুইখন কিতাপৰ এজনে লেখক হেয়া হৈছে ডক্টৰ ভবেন্দ্ৰ নাথ শইকীয়া ঠিক আছে এখিনি হৈছে ইয়াৰ লগত জড়িত ফ্যাক্টস কিন্তু আৰু এটা বস্তু যদি মই কবলৈ যাও শেষ পৃষ্ঠা ক্ষেত্ৰত কি হৈ যায় যে এইখন কিয় নভেল নহয় কাৰণ এইখন ভবেন্দ্ৰনাথ শইকীয়াৰ যিমানখিনি তেওঁৰ যিখিনি ৰচনা আছিল সেই গোটেই ৰচনাখিনি কি হয় এটা কালেকশন আছিল ঠিক আছে এই কাৰণে এইখন এখন নভেল হৈ নাযায় Question number 8. Who amongst the following has been awarded Gyanpith Award in 2024? ঠিক আছে গুলজাৰ অৰূপ কুমাৰ দত্ত ৰতন থিয়াম আৰু নীলমণি ফুকন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যেহেতু 2024 চন বুলি দি দিছে গুলজাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা গুলজাৰৰ ক্ষেত্ৰত আমি পাও যে তেওঁৰ যিখিনি ৰচনা আছে তেওঁ যিখিনি কবিতা হওক বা উৰ্দুৰ যিখিনি তেওঁৰ যিমানখিনি ৰচনা ৰাজি হওক সেইখিনি ইমানে যে সুমধুৰ বা ইমানে শুনিব ভাল লগা যে তাৰ ওপৰত বহুতখিনি গীতো ৰচনা হৈছে তেওঁৰ লিখা গীত এতিয়াও জনপ্ৰিয় হয় আৰু যদি তেওঁ দুটা ল্যাঙ্গুৱেজৰ ওপৰত তেওঁ বহুত বেছি কাম কৰি থৈ গৈছে এটা হৈছে কি হিন্দী ল্যাঙ্গুৱেজ আৰু এটা হৈছে কি উৰ্দু ল্যাঙ্গুৱেজ ঠিক আছে এটা কোৱেশ্চন নম্বৰ 9 লৈকে আহিছো which Hindi poet is known for the Madhushala and Agnipath তাৰ পাছত ইয়াৰে অপচনত কি দিয়া গৈছে যে ৰামধাৰী সিং দিনকৰ হৰিবংশ ৰায় বচ্চন তাৰ পাছত দিছে সুমিত্ৰা নন্দন পন্থ আৰু মেথিলি শৰণ গুপ্ত আৰু গোটেই কেজন ব্যক্তিয়ে কিন্তু বহুত মানে কি হৈ যায় যে হিন্দী লিটাৰেচাৰৰ ক্ষেত্ৰত হওক বা আনখিনি বস্তুৰ ক্ষেত্ৰত হওক এগৰাকী প্ৰসিদ্ধ ব্যক্তি হৈ যায় আৰু ইয়াৰে শুদ্ধ উত্তৰ যেটো আমি অগ্নিপথ সিনেমাখন চাইছিলো ঠিক আছে অগ্নিপথ সিনেমাখনত দুখন সিনেমা ওলাইছিল অগ্নিপথ বুলি ঠিক আছে মই দুখন আমাৰ সময়ত বা সেই 2000 চনৰ সময়ৰ কথা মই কোৱা নাই যিখন ইয়াৰ আগত হৈ গৈছিল যিখন প্ৰথমখন অগ্নিপথ আছিল যত অমিতাভ বচ্চনে নিজে অভিনয় কৰিছিল সেইখনৰ কথা কৈছো যে সেইখনতে কিন্তু তেওঁৰ নিজৰ দেউতাকৰ নামটো কি আছিল হৰিবংশ ৰায় বচ্চন তেওঁ সেই প্ৰসিদ্ধ সেই গানটো বা সেই কবিতাটো লিখিছিল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি অগ্নিপথ আৰু মধুশালা হৈ গল এতিয়া কোৱেশ্চন নম্বৰ 10 লৈকে আহিছো কেলবেলিয়া ইজ আ ফোক ডান্স ফৰ্ম অফ হুইচ ৰিজন অফ ইণ্ডিয়া এটা আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত ফোক ডান্স বহুতখিনি বাৰ সোধা গৈছে কেলবেলিয়া প্লাস আৰু এটা কোৱেশ্চন হে দাণ্ডিয়া নৃত্য এই দুইটা ইমান কমন কোৱেশ্চন যে যিকোনো
বহুতবোৰ কোৱেশ্চন পেপাৰত আমি অহা দেখা পাইছো ঠিক আছে এতিয়া খুদিছে কোনটো ৰিজনৰ হয় এতিয়া আমি অকল ষ্টেটখনৰ কথা জানিলেই নহব সেই ষ্টেটখন কোনটো ৰিজনত আছে হেতু বিষয় জানিব লাগিব এটা কালবেলিয়া কথা খুদিছে ইয়াৰে শুদ্ধ উত্তৰটো কি হৈ যাব থাৰ্ড ডেজাৰ্ট ৰিজন ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব Question number 11 which of the following colors is not seen on the Olympic flag এতিয়া একদম কি ওয়ার্ডটো চাব কি খুদিছে not ঠিক আছে যেটো নাই এতিয়া ভালকে কোৱেশ্চনখিনি ভালকে পঢ়ি যাব নট হুদিছে নে নাই হুদা আছে হুদিছে নে নাই হুদা কেতিয়াবা আমি হেনেকে কনফিউজন কৰি থৈ গুছি আহি এটা ৰং এনসাৰ টিক কৰি থৈ আহো এটা হুদিছে কোনটো অলিম্পিক ফ্ল্যাগত নাই আমি দেখি থাকো ন অলিম্পিকত এনেকে আপোনালোকৰ গোল গোল পাঁচটা এনেকে গোল থাকে আৰু প্ৰত্যেকটা গোলৰে এটা নিৰ্দিষ্ট কালাৰ থাকে আৰু এটা নিৰ্দিষ্ট কি থাকে তাৰ মিনিংও থাকে এতিয়া ইয়াৰ ভিতৰত যদি আমি চাব যাও গ্ৰীন ইয়েলো অৰেঞ্জ ব্ল্যাক আৰু শুদ্ধ উত্তৰটো হ'ব অৰেঞ্জ ঠিক আছে শুদ্ধ উত্তৰ মিন্স অৰেঞ্জ টু অলিম্পিক ফ্ল্যাগত কালাৰটো নাই কিন্তু বাকিবোৰ কালাৰ আছে গ্ৰীন আছে ইয়েলো আছে ব্ল্যাক আছে আৰু বাকি দুটা কি কি কালাৰ আছে মই লিখি দিছো ইয়াতে এটা হৈছে ব্লু আৰু এটা হৈছে কি ৰেড ঠিক আছে আৰু এই গুটি আমি গটেখিনি কালাৰ চাব যাও 1 2 3 4 5 এই পাঁচটা কালাৰে আকো কি হয় যদি আপুনি চাব যায় যিমান কেখন আমাৰ কান্ট্ৰি আছে গটে ওয়াৰ্ল্ডত গটে কেখন কান্ট্ৰিৰে নিজৰ নিজৰ পতাকাত থকা এটা এটা কালাৰ হলেও মিলিছে ফৰ এক্সাম্পল গ্ৰীন আমি জানো আমাৰ ইন্ডিয়ান ফ্ল্যাগত গ্ৰীন আছে ঠিক আছে তাৰ পাছত আমি যদি বেলেগ চাবলৈ যাও তেনে হলে কি কয় চাইনাত কি আছে ৰেড কালাৰটো আছে তো এনেকে গুটিবোৰ কান্ট্ৰিৰে নিজৰ নিজৰ ফ্ল্যাগৰ এটা এটা কালাৰ বা এটা দুটা কালাৰ ৰিপ্ৰেজেন্ট এই গুটি যিখিনি অলিম্পিকৰ সিম্বল আছে তাত ৰিপ্ৰেজেন্ট কৰে এটা হিসো কোয়েশ্চন নাম্বার 12 লকে 12 হুদিছে আসাম লিটারেচার এটা কোয়েশ্চন দা ইন আসামিজ লিটারেচার হু ইজ নোন এজ দা ধ্বনি কবি আৰু কবি সকলৰ নাম বা লেখক সকলৰ নামৰ এটা যেটো ছদ্মনামত তেওলিকে লিখিছে বা তেওলুকক জনপ্ৰিয় যেটো নাম আছে প্ৰায় কোয়েশ্চনস অহা দেখা গৈছে আৰু সম্ভৱত এই পেপাৰতে দুটা কোয়েশ্চনস অহা দেখা গৈছিল ঠিক আছে এতিয়া ইয়াতে খুদিছে ধ্বনি কবি বুলি আমি কাক জানো বিনন্দ চন্দ্ৰ বৰুৱা আনন্দ চন্দ্ৰ আগৰৱালা মহেন্দ্ৰনাথ ডেকা ফুকন আৰু মফিজউদ্দিন আহমেদ হাজৰিকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব কি অপচন নাম্বাৰ এ বিনন্দ চন্দ্ৰ বৰুৱাক আমি কি বুলি জানো ধ্বনি কবি বুলি জানো এটা বাকি যদি আমি চাই ল বাকি সকল ব্যক্তিক আমি কি বুলি জানো যে আনন্দ চন্দ্ৰ আগৰৱালাক আমি কি বুলি জানো তেও জানো আমি বকুল বনৰ কবি বুলি তেওক আমি জানো ঠিক আছে তাৰ পিছত মহেন্দ্ৰনাথ ডেকা ফুকনৰ কথা কৈছে তেওক আমি কি বুলি জানো তেওক আমি জানো যে মনাই বৈৰাগী বুলি জানো তাৰ পাছত আৰু জ্ঞানমালিনীৰ কবি হিচাপে আমি কাক জানো মফিজউদ্দিন আহমেদ হাজৰিকাক আমি জানো জ্ঞানমালিনীৰ কবি হিচাপে কোৱেশ্চন নাম্বাৰ 13 which country are Kira and Gho the national dress of ঠিক আছে এতিয়া ইয়াতে খুদিছে নেপাল কম্বোডিয়া ভুটান ভিয়েটনাম আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব যে অসমে যিখন ৰাষ্ট্ৰৰ লগত নিজৰ আন্তঃৰাষ্ট্ৰীয় বাউণ্ডাৰী শেয়াৰ কৰে সেই ৰাষ্ট্ৰখন অৰ্থাৎ ইয়াতে যেটো ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব ভুটান হৈ যাব ঠিক আছে ভুটানৰ যিটো আমাৰ ৰাষ্ট্ৰীয় তেওঁলোকৰ যিটো ৰাষ্ট্ৰীয় ড্ৰেছ তাক কোৱা হয় কিৰা এণ্ড ঘো Which of the following is not again keyword to sabo ki dise not a non metallic mineral silicate is the limestone bauxite aru dolomite aru jehetu je non mineral aru শুদ্ধ উত্তৰটো কি হ'ব মিনাৰেল কোড নাই যেটো বস্তু মানে হেই যেটো মিনাৰেলস থাকে হেতু বস্তু পোৱা না যায় প্লাস আৰু যেটো বস্তু আপোনালোকৰ এটা বেলেগ এটা মানে কেমিক্যাল ৰিঅ্যাকশনত এটা বস্তু ক্ৰিয়েট হয় ঠিক আছে ইয়াৰে হেতু শুদ্ধ উত্তৰটো কি হ'ব limestone is not a mineral Which of the following statement is correct? Volcano cannot exist under water. Iti ami itu bose elimination technique eti try korim. Thik ase koribole. Karo statement based questions jehetu eta duta ahisile that means ADRE 3.02 questions oha dekha jabo pare. Which of the following statement is correct? Volcano cannot exist under water. Etu ki hoy? ভুল হয় কারণ আমি জিওগ্রাফিত কি পঢ়িছো যেটা ওশনোগ্রাফি পঢ়িছিলো যে ভলকেনো ক্যান এক্সিস্ট আন্ডার দা ওয়াটার যেতিয়া হে ভলকেনো কেতিয়াবা ইরাপ্ট হলেও কি হয় হে যি ফর্মেশন থাকে বা যি আৰ্থকুৱেক ফৰ্মেট হয়
হেতু বস্তু ভলকেনৰ কাৰণে হয় sea does not have any water current of course current আছে ঠিক আছে current মানে কি হৈছে যে the speed বা যেটো বস্তু জেনেকৈ এটা এখন পানী জেনেকৈ বাগৰি যায় ঠিক আছে এটা কারেন্ট হয়তো horizontal হ'ব পাৰে হয়তো vertical হ'ব পাৰে that means sea also have current water যেটো does not সুধিছে that means it will be a wrong statement almost 70% of earth's surface is filled with water এতিয়া ইয়াৰে এটো কি হয় যে আমি জানো যে 70% যদি এটো 71 ও দিলে হয় ঠিক আছে 71 দিলে হয় আৰু ইফালে যদি 29 দিলে হয় আমি এটো একেবাৰে আৰম্ভণিতে লাইক স্কুলৰ সময়তে পঢ়িছিলো যে আমাৰ পৃথিৱীৰ 70% বা 71% কি হয় পানীৰে ভৰপুৰ হৈ আছে ঠিক আছে আৰু বাকি 29% বা 30% কি হৈছে মাটিৰে ভৰপুৰ হৈছে দ্যাট মিন্স এই যেটো স্টেটমেন্ট আছে সেই স্টেটমেন্টটো কি হ'ব শুদ্ধ হৈ যাব land mass is almost half of the earth's surface আৰু এটো এটা কি হয় wrong statement হৈ যায় তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ সি question number 16 লৈকে 16 হৈছে which peasant region of India did king Liladitya Muktapida has his empire in northeast India Kashmir region Kutch India আৰু Deccan region আৰু শুদ্ধ উত্তৰটো কি হ'ব Kashmir region ঠিক আছে আৰু তেও কোনটো ডাইনেষ্টি আছিল তেও আছিল কাৰকোটা ডাইনেষ্টিৰ তেও এই ৰজাজন কাৰকোটা ডাইনেষ্টি আছিল যি কাশ্মীৰ ৰিজিয়নত তেও নিজৰ কি কয় তেও ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল Who amongst the following has not won the Gyanpith Award? Award questions eta duta holio ahiboi aru ami ekane bhalke sai jabo lage. Gyanpith Award adatke highest literacy award buli mona jay he karone eyate laga hole ohomor pa kunoi pauk na pauk kintu juntu bosorte june paise ami teor bishoye bhalke janibo lage. Thik ase yate hudise kun goraki nohoy Birendra Dotto Niromani Fukon Hiren Bhattacharya Mamuni Roysom Goswami. Etia moi eta kotha yate koi diu je jeta question পেপাৰ খনৰ যেটো আনসাৰ কি আছিল তাত কিন্তু দিছিলে কি বুলি কয় হিৰেন ভট্টাচাৰ্য ঠিক আছে তাতে হিৰেন ভট্টাচাৰ্য কথা দিছিলে কিন্তু আমি যদি ভালকে চাও ইয়াতে শুদ্ধ উত্তৰ কিন্তু এ আৰু সি হৈ যায় বীৰেন্দ্ৰনাথ দত্ত দিছে ঠিক আছে ভট্টাচাৰ্য দিলে বেলেগ কথা আছে তেতিয়া হেতু শুদ্ধ হলে হয় কিন্তু ইয়াতে যেহেতু দত্ত দিছিলে আৰু প্লাস কিন্তু তেওলোকৰ যখন আনসাৰ কি আছিল তাতে কিন্তু হিৰেন ভট্টাচাৰ্যকে দি থৈ দিছিল কিন্তু এতে যদি আমি কোৱেশ্চন হিচাপে চাব যাও এই দুইটাই কিন্তু ৰং হৈ যায় ঠিক আছে ইয়াতে অপচন A and C will be the incorrect answer. Teoluke nai pua. Which Assamese movie is based on the Bhabendranath Hoykia's novel Antarip? Protidhwani, Krishnachura, ইয়াতে দিছে বৰুৱা সংখাৰ আৰু অগ্নি স্থান আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব এতিয়া তাৰ গতে মই ক'ব বিচাৰো যে ভবেন্দ্ৰনাথ ডেকাৰ অন্তৰীপৰ কোৱেশ্চনছ আৰু তাহা দেখা গৈছিল যে আধা লিখা দস্তাবেজৰ কোৱেশ্চনটো আনা গৈছিল তাতে আমি গম পালো যে অন্তৰীপৰ কথাটো কোনে লিখিলে ভবেন্দ্ৰনাথ শইকীয়া লিখিলে এতিয়া সেই কাৰণে মই কৈ থও কেতিয়াবা কিছুমান পেপাৰ এনেকুৱা দেখা যায় যে দুটা যদি question আছে দেখিবলে পাবো যে দুটা question প্ৰায় একেই হয় সেম বস্তু আছে ইয়াতে অন্তৰীপৰ কথা তেওলকে ডাইৰেক্ট কৈ দিলে যে ভবেন্দ্ৰনাথ ডেকা ফুকনৰ অন্তৰীপ যদি আপোনালোকে জনা নাছিল যে অন্তৰীপখন কোনে লিখিছিল হে হয়তো তাতে তেনে কিবাকে এটা হলে আনসাৰ দিব আপোনালোকে পাৰিব বা এলিমিনেশন টেকনিকত আপোনালোকৰ কি হৈ যাব সুবিধা হৈ যাব ঠিক আছে মই জাস্ট কথাটো কৈ থলো এতিয়া যেহেতু ইয়াতে সুধিছে কোনখন ছবি নিৰ্মিত হৈছিল সেই ছবিখনৰ নাম হৈছে কি অগ্নি স্থান হগলা ভবেন্দ্ৰনাথ ডেকা ফুকনৰ ইভেন কি হদিছিলে APSC কোনোবা এটা মেইনছৰ আই থিং যোৱা বছৰৰ মেইনছ বা তাৰ আগৰ মেইনছৰ এটা কোৱেশ্চনছ অহা দেখা গৈছিল যে তেওঁৰ ৰচনা ৰাজিৰ বিষয়ে লিখিব দিছিল ঠিক আছে তেনে হলে আমি গোটেইবোৰ ব্যক্তিৰে কি চাব লাগিব কিমানখিনি তেওঁলোকে মুভি বনাইছে কিমান কেখন তেওঁলোকে কি নিজৰ সৃষ্টি কৰিছে গোটেইখিনি বস্তু চাব লাগিব আৰু ভবেন্দ্ৰনাথ শইকীয়াৰ আৰু এটা বিশিষ্ট তেওঁ যদি আমি চাবলৈ যাও ফ্যাক্ট যে তেওঁ যিমান কেখন সিনেমা বনাইছে ৰজত কমল বঁটা প্ৰাপ্ত তেওঁ সিনেমা বনাইছে Question number 19 a curved water body form when a river changes its course to take a shorter path known as archipelago isthmus Oxford Lake আৰু তা হৈছে ডেল্টা নহয় কাৰণ ডেল্টা হৈছে কি যদি আমি চাব যাও এখন নদী লৈকে যায় ফৰ এক্সাম্পল যেতিয়া ব্ৰহ্মপুত্ৰ যেতিয়া
বংগোপসাগৰত পৰে বা আমি যদি চাবলৈ যাওঁ যে গংগা যেতিয়া বংগোপসাগৰত মিলি কিনে একেলগে যেতিয়া পৰে সেই যিখিনি ফৰ্মেশ্যন হয় এখন নদী আৰু এখন সাগৰ তেতিয়া সেই ফৰ্মেশ্যনটো কি হৈছে সেইটো ডেল্টা বুলি কোৱা হয় কিন্তু ইয়াতে সুধিছে যে এটা যে শৰ্টাৰ পাথ লয় নদী এখন তেতিয়া কি হ'ব তেতিয়া হ'ব অক্সবো লেক হৈ যায় যদি নদীখন এনেকে গৈছে তেনেহলে এনেকে নগৈ হি এনেকে যাব দেন ইয়াতে এটা যেটো লেকৰ ফৰ্মেশ্যন হ'ব হেতু বস্তু কি বুলি কোৱা হ'ব অক্সবো লেক বুলি কোৱা হ'ব কোৱেশ্চন নম্বৰ 20 ইন হুইচ সিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড কলকাতা চেন্নাই হায়দৰাবাদ মুম্বাই আৰু শুদ্ধ উত্তৰটো হ'ব মুম্বাই কলকাতাত দালাল স্ট্ৰিটতে কিন্তু আমি যে পাও এই যে আমি যে ষ্টক মাৰ্কেটৰ কথা পাও এই ষ্টক মাৰ্কেট কোট আছে মুম্বাই দালাল স্ট্ৰিটতে আছে দ্যাট মিন্স এটা আমি গটিবোৰ বস্তু কি কি চাব লাগিব এতিয়া ইনষ্টিটিউশন চাব লাগিব হেডকোৱাৰ্টাৰ চাব লাগিব কোট আছে আৰু হে তাৰ লগত জড়িত স্ট্ৰিটৰ কথা চাব লাগিব এইটো বস্তু এনেই আহা নাই দালাল স্ট্ৰিটৰ কথা কিয় আহিছে কাৰণ তাতে কি আছে তাতে ষ্টক মাৰ্কেটৰ এক্সিষ্ট আছে ঠিক আছে আৰু তেতিয়া যেতিয়া এই বছৰ এই যিখন পেপাৰ হৈ গৈছিলে 2024 তাৰ আগে আগে এখন বহুত ফেমাস সিনেমা ৰিলিজ হৈছিলে ঠিক আছে যিখন ষ্টক মাৰ্কেটৰ লগত ৰিলেটেড য'ত স্কেমৰ কথা বুজোৱা গৈছিলে হেকাৰণে আমি সব বস্তু ভালকে চাব লাগে কোন মুহূৰ্তত কি কোৱেশ্চন সুধি দিয়ে আমি গম নাপাই কাৰণ আমি সব বস্তু বিষয়ে অলপ হলেও জানিব লাগে কোৱেশ্চন 21 আইডেন্টিফাই দা স্পৰ্ট ৰিলেটেড টু মেজৰ ধ্যানচন্দ ঠিক আছে ফুটবল ৰেসলিং বক্সিং হকি আৰু আমি সকলোৱে জানো মেজৰ ধ্যানচন্দ কোনটো স্পৰ্টছৰ লগত জড়িত হেয়া হৈছে হকিৰ লগতেও জড়িত Question number 22 which of the following countries is the farthest from the Andaman and Nicobar Island Myanmar Indonesia Vietnam Malaysia আৰু এতিয়া গোটেখিনি এডিআৰই যেটা কোৱেশ্চন পেপাৰ আমি ভালকে চাইছিলো দেখিছিলো জিওগ্ৰাফি questions বহুত দেখা গৈছিলে map related questions বহুত দেখা গৈছিলে এটাত সুধিছিলে কোনখন কান্ট্ৰি বাউন্ডাৰী শেয়াৰ নকৰে সুয়েজ কানালৰ কথা সুধিছিলে তাৰপিছত এইটো এটা কোৱেশ্চনৰ কথা সুধিছিল সেই কাৰণে আমি জিওগ্ৰাফি যেতিয়া পঢ়িম তেতিয়া মেপ কেখন আপোনালোকে ভালকে চাই যাব ঠিক আছে আৰু অসমৰ ক্ষেত্ৰত কি হ'ব যেটো লুচেন আইএছৰ পৰা এখন মানচিত্ৰ নামৰ এখন মেপ উলা গৈছে এই মানচিত্ৰখন আপোনালোকে ল'ব পাৰে তাতে দুইটা পিঠিতে জিওগ্ৰাফি আৰু আপোনালোকৰ কালচাৰ গোটেখিনি বস্তু ওৱান ষ্টপ সলিউশন হিচাপে সেই মেপখনে কভাৰ কৰি আছে ঠিক আছে এতিয়া এতে শুদ্ধ উত্তৰটো কি যদি আমি চাবলৈ যাও তেনেহলে হ'ব ভিয়েটনাম আন্দামান এণ্ড নিকোবৰৰ পৰা বহুত আঁতৰত আছে Question number 20 Next is question number 23 from Indian art and culture. Which state is the Dandiya Ras, a popular folk dance of Rajasthan, Gujarat, Orissa, Maharashtra. And Dandiya nitto kunkhon rajyor karone pradhan. Jadeke Ohomor karone bihu hobo. Ene kunkhon rajyor karone pradhan hekhon hoise Gujarat. Tar karone Dandiya nitto teolukor karone teolukor eta folk dance hoi jay. Aru Dandiya nitto ki লাভ কৰিছে recently UNESCO হেৰিটেজৰ কালচাৰেল হেৰিটেজও লাভ কৰিছে প্লাস এটা যদি আমি চাবলৈ যা দাণ্ডিয়া নৃত্যত কি হয় যে তেওঁলোকে দাণ্ডিয়া মানে কি এটা হৈছে যদি আমি দণ্ড মানে কি লাঠি তেওঁলোকে সেই লাঠি লৈ এনেকে নাচে নিজৰ এটা ধুনিয়া আউটফিট পিন্ধে ঠিক আছে আৰু যেতিয়া আপোনালোকে এই যিখিনি আৰ্ট এণ্ড কালচাৰ যিখিনি নৃত্যৰ কথা পঢ়িব তাৰে আউটফিটৰ কথা আমি পঢ়িব লাগিব ঠিক আছে যেতিয়া আমাৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ক্লাছ হ'ব আপোনালোকে সেইখিনি বস্তু আমি তাতে ভালকে আপোনালোকক বুজাই দিম কোৱেশ্চন নম্বৰ 24 সাগৰ দেখিছা দেখা নাই A collection of Assamese poem was written by Devakanta Bura, Nabakanta Bura, Banikanta Kakoti, and Rajanikanto Bordole. Itia, মই এটা সৰু ট্ৰিক ক ঠিক আছে আমি প্ৰায় পাহৰি যাও সৰু বস্তু কেতিয়াবা আমি পাহৰি যাও বা কেতিয়াবা আমাৰ কি হয় কনফিউজন হৈ যায় এতিয়া যদি সুধে সাগৰ দেখিছা দেখা নাই এতিয়া সেই বস্তুটো কেনেকে মনত ৰাখিবা বা মই কেনেকে মনত ৰাখিছো এটা DEK সাগৰ দেখিছা দেখা নাই DEKHISA ঠিক আছে আৰু দেৱকান্ত ক্ষেত্ৰত যদি আমি চাবলৈ যাও DE থাকে ঠিক আছে এনেকে আপোনালোকে এটা ৰিলেট কৰি লব কেতিয়াও নাপাহৰে এই বস্তুটো মনত ৰাখক যে সাগৰ দেখিছা DE that means দেৱকান্ত বৰুৱা নহলে নবকান্ত বৰুৱা দেৱকান্ত বৰুৱা এনেকুৱা ধৰণৰ যদি সেম উপাধি যদি নাম আহে আপোনালোকৰ কনফিউজন ক্ৰিয়েট হোৱাৰ চান্সেছ থাকে দেৱকান্ত বৰুৱাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে নবকান্ত বৰুৱা আমি জানো যে ৰজনীকান্ত বৰদলৈ আমি ৰিসেন্টলি কি কৰিলো মিৰি জীয়ৰীৰ কথা পঢ়িছিলো আমি জানো যে কি বুলি কোৱা হয় উপন্যাস সম্ৰাট বুলি কোৱা হয় আৰু এখুত ককাইদু হিচাপে কাক জনা যায় নবকান্ত বৰুৱা যায় আৰু বাণীকান্ত কাকতি হৈছে কি যে কলিতা জাতি ইতিবৃত্তৰ আচ্ছা সাহিত্য আৰু প্ৰেম এনেকুৱা ধৰণৰ বহুতখিনি ৰচনা তেওঁ কৰি থৈ গৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেৱকান্ত বৰুৱা Question number 25 Which of the following is different from the rest Samved Rigved Yajurved আৰু আয়ুৰ্বেদ এতিয়া আমি জানো এটো একদম বেসিক কোৱেশ্চন সুধিছে
ঠিক আছে কিন্তু এই আয়ুৰ্বেদৰ লগত আমাৰ কনফিউজন ক্ৰিয়েট কৰিব চেষ্টা কৰিছে কাৰণ আমি জানো যে আমাৰ বেদ কেখন আছে চাৰিখন আছে সামবেদ ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ কোনবা যদি সেই অথৰ্ব আৰু আয়ুৰ্বেদৰ মাজত কনফিউজ কৰি দিব পাৰে সেই কাৰণে এনেকুৱা ধৰণৰ অপচনছ দিয়া গৈছে আমি এখানে বেদ কেখনৰ নাম মুখস্থ ৰাখিব লাগিব সামবেদ ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ যেটো নাই ইয়াতে যেটো আয়ুৰ্বেদ আছে এটো কি হৈ যাব আমাৰ শুদ্ধ উত্তৰ হৈ যাব কাৰণ এটা কি হুদিছে যেটো বস্তু নহয় ইজ ডিফাৰেন্ট কাৰণ বাকি কেখন হৈছে আমাৰ বেদৰ এটা আমাৰ চাৰিখন বেদৰ এখন বেদ কিন্তু আয়ুৰ্বেদত নহয় এটা আয়ুৰ্বেদৰ কথাত আমি যদি পাও পতঞ্জলিৰ কথা আমি পাই যাও আয়ুৰ্বেদত বিভিন্ন ধৰণৰ কি আছে যোগাৰ কথা আছে আয়ুৰ্বেদত বিভিন্ন ধৰণৰ এই যিখিনি আমাৰ জড়িবুটি বা যিখিনি আমাৰ ঔষধি গুণ থকা যিখিনি আমাৰ প্ল্যান্স আছে সেইখিনি বস্তু কেনেকে লগাব লাগে কেনেকে আমি নিজকে সুস্বাস্থ্য কৰিব লাগে গোটেইখিনি বস্তু ইয়াতে পাই যায় Question number 26. Who played a title role of 1969 version of Dr. Besbura? Nipon Goswami, Biju Phukon, Dwipen Borua, aru Brojen Borua. Another itu eta khube ki asil hekini homoyot eta mane controversial question asile. Nipon Goswami aru Brojen Boruar majot confusion create hoisile. Kintu eta directly hudise je title role hudise heikane yare shuddha uttor to ki hobo Brojen Borua. Question number 26 or shuddha uttor. 27. Which word would substitute the marked portion that zebra stripes on road for crossing by people who are walking ঠিক আছে এটো যদি এটা road থাকে ঠিক আছে ইয়াতে আমি কি দেখা পাই এনেকে ইয়াতে yellow color বা ইয়াতে যদি আমি এনেকে দেখা পাও এটো এটা road আছে আমি ইফালে দেখিব পাও এনুকা হোয়াইট কালার এনুকা স্ট্রাইপস থাকে ইফালে হোয়াইট কালার এনেকে স্ট্রাইপস থাকে কিন্তু যদি এটো সিগন্যাল থাকে ইয়াতে তেতিয়া আমি দেখা পাও এনেকে কিছুমান এনুকা হোয়াইট ব্ল্যাক এনেকে স্ট্রাইপ থাকে দ্যাট মিন্স এটো কি বুলি কোৱা হয় জেব্ৰা ক্ৰসিং আৰু জেব্ৰা ক্ৰসিংত যেতিয়া মানুহ থিয় হৈ থাকে তেওঁলোকে হে গাড়ীসমূহ ৰখি দিয়ে আৰু তেওঁলোকে আৰামছে পাৰ হ'ব পাৰে এতিয়া হে বস্তু কি বুলি কোৱা হয় ইয়াতে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ পেডেষ্ট্ৰিয়ান বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 28 which of the following is a state of the United States of America ইয়াতে দিছে হাৱাই ফিজি পাপুৱা নিউগিনিয়া আৰু সলোমন আইল্যান্ড এতে হুদিছে যে কোনটো বা কোনখন স্টেট অফ ইউনাইটেড স্টেটস অফ আমেৰিকাৰ স্টেট হৈ যায় আৰু আমি জানো যে ইউনাইটেড স্টেটস অফ আমেৰিকাৰ আৰু ইণ্ডিয়াৰ মাজত কি পাৰ্থক্য আছে ইণ্ডিয়াত গোটেইকেখন ৰাজ্য অল এক্সিষ্ট কৰে আৰু তেওঁলোকে একেলগে থাকে আৰু দ্যাট ইজ হোৱাই ইণ্ডিয়া দ্যাট ইজ আ ভাৰত আ ইউনিয়ন অফ দ্য স্টেটস ঠিক আছে কিন্তু আমেৰিকাৰ ক্ষেত্ৰত কি হয় আমেৰিকাত প্ৰত্যেকখন স্টেটস ইন্ডিভিজুৱেলি থাকে ঠিক আছে হে কেখন স্টেট থাকে দেন তেওঁলোকে হে ইউনাইটেড স্টেটস অফ আমেৰিকা বনায় ইণ্ডিয়াত আমি অলৰেডি আছো ঠিক আছে যদি ইণ্ডিয়া চাবলৈ যায় ইণ্ডিয়া কি হয় এটা ডাঙৰ পোৰ্শন হৈ যায় তাৰ মাজত আমি আছো ঠিক আছে আৰু আমেৰিকাৰ ক্ষেত্ৰত কি হয় যে এনেকে বহুত কেখন স্টেট যদি আমি ধৰিব যাও এই গুটেই কেখন মিলাই হে কি হয় আমেৰিকা হয় এটো হৈছে এটা ডিফাৰেন্স তাতে এখন স্টেট উলাই আহিব পাৰে নিজৰ এই যদি তেওঁলোক আছে আজি ইউনাইটেড স্টেটস অফ আমেৰিকা পাৰ্ট আছে আজি হয়তো কোনবাখন স্টেট উলাই আহিব পাৰে কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা নহয় আমি গোটেইবোৰে মিলি আমাৰ এই ভাৰতবৰ্ষখন ক্ৰিয়েট কৰিছো তো ইয়াৰে হৈছে কোনখন স্টেট হৈ যায় হাৱাই ফিজি পাপুৱা নিউগিনিয়া আৰু শুদ্ধ উত্তৰটো হ'ব হাৱাই ইজ আ স্টেট that belongs to United States of America Question number 29 which of the countries does the Gobi desert touch মই আকো কলো যে জিওগ্ৰাফি কোৱেশ্চনস বহুত আহা দেখা গৈছিলে কোনে কোন বাউন্ডাৰী শেয়াৰ কৰে এনেকা আহা দেখা গৈছিলে সুদান এণ্ড ইজিপ্ট সৌদি আৰবিয়া এণ্ড ইৰাক তুৰ্কমেনিস্তান উজবেকিস্তান আৰু চাইনা এণ্ড মংগোলিয়া আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব কি মংগোলিয়া আৰু চাইনা গোবি আইল্যান্ডৰ ক্ষেত্ৰত Question number 30 Which sport did PT Usha play athletics badminton table tennis cricket আৰু আমি জানো PT Usha কিহৰ কাৰণে তেও বিখ্যাত আছে বা কিহৰ কাৰণে তেও প্ৰসিদ্ধ হে আছে athletics তেও দৌৰৰ কাৰণে ঠিক আছে উত্তৰটো হৈ যাব শুদ্ধ উত্তৰ On which island hillocks of Umananda temple situated ভস্মাচল সন্ধ্যাচল নীলাচল চিত্ৰাচল আৰু শুদ্ধ উত্তৰ হ'ব ভস্মাচল এতিয়া উমানন্দ টেম্পল আমি প্ৰায় কো উমানন্দ টেম্পল উমানন্দ পাহাৰত অৱস্থিত বুলি আমি প্ৰায় কৈ থাকো ঠিক আছে যেটা এইটো কোৱেশ্চন আহিছিলে বহুতৰ কনফিউজন হৈ গৈছিলে এতিয়া এলিমিনেচন টেকনিকেদি হয়তো উলাই যাব পাৰিছিল কিন্তু ভস্মাচল বুলি প্ৰায় সকলৰ কি হৈছিলে মনত এটা কনফিউজন ক্ৰিয়েট হৈছিলে এটা ভস্মাচল কিয় হয় চাওক যে
তাতেই কিন্তু ৰিভাইভেল লাভ কৰিছিলে কামদেৱে ঠিক আছে সেইকাৰণে ভস্ম যেতিয়া শিৱই কৰি দিছিলে কামদেৱক তেতে তেওঁ নিজৰ ৰিভাইভেল পাইছিলে সেইকাৰণে সেই পাহাৰখনক ভস্মাচল বুলি কোৱা হয় এটা যদি বাকিখিনি আমি পাহাৰৰ বিষয়ে চাব যাওঁ সন্ধ্যাচল পাহাৰত কি আছে বশিষ্ঠাশ্ৰম মন্দিৰ আছে ঠিক আছে তাৰপিছত নীলাচল পাহাৰত কি আছে কামাখ্যা দেৱী মন্দিৰ আছে আৰু চিত্ৰাচল পাহাৰত কি আছে চিত্ৰাচল পাহাৰত আছে নৱগ্ৰহ মন্দিৰ ঠিক আছে Question number 32. Which of the following is a part of Mahabharata? Upanishad, Puran, Vedas, Gita. Are শুদ্ধ উত্তৰটো হ'ব গীতা ঠিক আছে যেতিয়া অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ কথা পাতিব আৰম্ভ কৰিছিল বা অৰ্জুন যেতিয়া যুদ্ধৰ মাজত তেওঁ এনেকুৱা হৈছিল তেওঁ কাক মাৰিব তেওঁ নিজৰ তেওঁ পিতৃ বংশক মাৰিব পাৰিব या তেওঁ গুৰুক মাৰিব পাৰিব নে নাই যেতিয়া কনফিউজন ক্ৰিয়েট হৈছিল তেতিয়া শ্ৰীকৃষ্ণই নিজৰ বাণী দিছিলে তেওঁ গোটেইখিনি বস্তু বুজাই দিছিলে আৰু এই যেটো কনভাৰসেচন আছিল হেতু কি বুলি কোৱা হয় গীতা বুলি কোৱা হয় গীতা কি কয় আমি জানো যে ভাগৱত গীতা বুলি আমি জানো আৰু সেইকাৰণে ইয়াৰে মহাভাৰতৰ যুদ্ধৰ মাজত যেহেতু বস্তুটো হৈছিল সেইকাৰণে গীতা হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ Question number 33. The primary raw material used by the Assam Biorefinery Private Limited is bamboo, water hyacinth, sugarcane waste or banana plants. ঠিক আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হৈ যাব bamboo হৈ যাব শুদ্ধ উত্তৰ Which of the following is an Assamese jewelry item worn in the years? ভালকে সুধিছে particular যেটো পাৰ্টৰ কথা সুধিছে ইয়াৰ হয় নে বেলেগ হয় ঠিক আছে ইয়াতে ডাইৰেক্ট সুধিছে ইয়াৰ গলপাতা এলিমিনেশন টেকনিক আমি চাব যাও নহয় কেনেকৈ হয় কাৰণ গলত আমি পিন্ধো হেতু নহয় হৰিণ চকুৱাও নহয় ঠিক আছে জুনবেৰী এগেইন আমি গলত পিন্ধো হেতুও নহয় আৰু থুৰিয়া হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে 35 number question. A political and legal process by which a legislative body initiated charges against a public official for misconduct is termed as impeachment, re-election, enforcement, enactment. আৰু ইয়াৰ শুদ্ধটো হ'ব কি impeachment. ঠিক আছে re-election মানে হৈছে election conduct আকৌবাৰ কৰা পুনৰবাৰ কৰোৱা enforcement মানে হৈছে কি যে এটা বস্তু যদি কিবা এটা ধৰক legal কিবা এটা ধাৰা আহিছে তাক enforce কৰোৱা ঠিক আছে আৰু enactment মানে হৈছে কি যে কিবা এটা বস্তু নতুনকে কি কয় enact কৰা যদি for example আজিৰ পৰা মই নিজকে vegetarian বুলি enact কৰিলো that means মোৰ লাইফত এই বস্তুটো কি কয় include কৰিলো হেতু কোৱা হয় enactment Question number 36 Toyota has its headquarter মই তেতিয়া Dalal Streetor questionটোত কৈছিলো যে এতিয়া আমি ইনষ্টিটিউশন ভালকে পঢ়ি যাব লাগিব তাৰ অৱস্থান চাব লাগিব তাৰ আশেপাশে যেটো ইম্পৰ্টেন্ট ষ্ট্ৰীট আছে চাব লাগিব ঠিক একেদৰে Toyota headquarter সুধিছে Toyota headquarter ক'ত আছে জাপানত আছে আৰু Toyota য'ত আছে সেইখন Toyota city বুলি কোৱা হয় তা কি বুলি কোৱা হয় Toyota city বুলি কোৱা হয় আৰু তাতে আছে Toyota headquarter যেটো কান্ট্ৰি হৈছে কি জাপান Question number 37 Which country controls the Suez Canal again geographical mapping question ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি Egypt ঠিক আছে ইজিপ্টে সুয়েজ কানাল কি কৰে কন্ট্ৰোল কৰে আৰু সুয়েজ কানাল হিখিনি সময়ত কারেন্ট এফেয়ার্সত আছিল সেইকাৰণে এটো কোৱেশ্চন অহা দেখা গৈছে আৰু আমি এটা যেহেতু ADRE 3.0 আহি আছে আৰু সেইকাৰণে আমি প্ৰায় এক বছৰ কারেন্ট এফেয়ার্স ভালকে পঢ়ি যাম এবাৰ Question number 38 Which of the following does saliva in our mouth help to break down starch protein vitamin fat আৰু শুদ্ধ উত্তৰটো হ'ব কি starch basic geography basic biological biology এটা কোৱেশ্চন হৈ যায় that means আমি এতিয়া ক্লাস 9 10 11 10 ৰ 9 to 10 বা 8 to 10 ইয়াৰে বেসিক যিখিনি বায়োলজি পঢ়িছিলো এইখিনিও আমি আগন্তুক যেটা ADRE 3.0 কোর্স লঞ্চ হ'ব এইখিনি আমি ভালকে গোটেখিনি বস্তু কম্প্ৰিহেনসিভ পঢ়িবলৈ চেষ্টা কৰিম The question number 39 লকে আহিছো which countries does the Mediterranean Sea lies between Asia Europe and America Europe and Africa North America and Africa South America and Africa আৰু শুদ্ধ উত্তৰটো হ'ব কেনেকে ইউৰোপ আৰু আফ্ৰিকা ঠিক আছে আৰু যদি আমি এলিমিনেট যদি আমি কৰিবলৈ যাও তেনে হলে নৰ্থ আমেৰিকা আফ্ৰিকা সাউথ আমেৰিকা আফ্ৰিকা কি হৈ যায় কেনসেল হৈ যায় আৰু আমি যদি ভালকে ম্যাপখন যদি আমি ওয়ার্ল্ড জিওগ্ৰাফি যিখন ম্যাপ আছে যদি আমি চাবলৈ যাও তেতিয়া কেনেকে হয় মই ইয়াতে এনে ৰাফলি আকি দিছো ঠিক আছে
ঠিক আছে ইয়াতে মই ৰাফলি আঁকি দিছো এতিয়া ইয়াতে কি হৈ যাব এখন হৈছে নৰ্থ আমেৰিকা এখন হৈছে সাউথ আমেৰিকা ঠিক আছে তাৰ পিছত এই পোৰশনটো হৈ যাব কি আফ্ৰিকা হৈ যাব এই পোৰশনটো হৈ যাব কি ইংল্যান্ড আৰু কি কয় এই পোৰশনটো হৈ যাব ইউৰোপ আৰু এই পোৰশনটো হৈ যাব কি এছিয়া এতিয়া আমি যদি চাবলৈ যাও আমি জানো যে মেডিটেৰিয়ান সি এনেকে লাইজ কৰে ঠিক আছে আৰু এই মেডিটেৰিয়ান সি দিয়ে আফ্ৰিকাৰ নদী কেখনৰ ক্ষেত্ৰত কি হয় পানী পায় তাৰ পাছত ইয়াতেও সেই কাৰণে আমাৰ কি হয় আমাৰ ইয়াত মেডিটেৰিয়ান সিৰ কাৰণে কি কয় আমাৰ জলবায়ু চেঞ্জ হোৱা দেখা যায় সেই কাৰণে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইউৰোপ আৰু আফ্ৰিকা ঠিক আছে আমি এটা যদি এলিমিনেট কৰিলো তেনে হলে অপচন নাম্বাৰ সি এন্ড ডি ক্ৰস হৈ গল তাৰ পিছত দিছিলে এছিয়া এন্ড ইউৰোপ তাৰ পিছত দিছিলে কি এছিয়া এন্ড ইউৰোপ এছিয়া আৰু ইউৰোপৰ ইয়াতে কিন্তু লাই নকৰে দ্যাট মিন্স ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব ইউৰোপ এন্ড আফ্ৰিকা সেই কাৰণে জিওগ্ৰাফিৰ ক্ষেত্ৰত আপোনালোকে মেপ ভালকে কি কৰিব লাগিব চাই যাব লাগিব question number 40 which sports was Talimana the captain of Indian team badminton hockey football volleyball আৰু শুদ্ধ উত্তৰটো হ'ব কি ফুটবল আৰু সনটো আছিল কিমান 1948 তাৰ